এসপ্তাহ খাই ভাল পাইছোঁ। এতিয়া মই প্ৰব্লেমটো বহুত কমেই পাইছোঁ। স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল JMS নেটৱৰ্কলৈ। ইয়াতে আমি কিছুমান নিউট্ৰিশ্যন হেল্থ ফুড ছাপ্লিমেণ্টৰ বিষয়ে আৰু ইয়াৰ লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে আমি আপলোড কৰোঁ। সেয়েহে চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চাওক। যদি আপোনাৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। বাইদেউ নমস্কাৰ। নমস্কাৰ। বাইদেউ মই চিয়ন নিউট্ৰিশ্যন ফালৰ পৰা আহিছিলোঁ। বাইদেউ আপোনাৰ নামটো? মোৰ নাম শেৱালী বৰা। হয় বাইদেউ, আপোনাৰ এই এড্ৰেছটো কি পৰে? বিলগাঁও ৰতনপুৰ। হয় বাইদেউ, আপোনাৰ কিছুদিনৰ আগত আমাৰ চিয়ন ফালৰ পৰা কিছুমান ছাপ্লিমেণ্ট দিয়া হৈছিলে। সেই ছাপ্লিমেণ্টখিনি নোখোৱাৰ আগত বাইদেউৰ অসুখটো কি আছিলে, আপোনাৰ প্ৰব্লেমটো? মোৰ প্ৰব্লেম আছিলে মাথা বিষ, আঁঠু বিষ, তাৰপৰা কঁকাল বিষ, তাৰপৰা আকৌ প্ৰেছাৰ, এইবিলাক হাই প্ৰেছাৰ আছিলে। তাৰপৰা সেইবিলাকে বহুত প্ৰব্লেম আছিলে, নাৰ্ভৰ প্ৰব্লেম আছিলে। হয়, এই প্ৰব্লেমটো কিমান দিনৰ পৰা আছিলে? আজি 15 বছৰমান হৈ গ'ল। হয়, বহুত দিন হৈ গ'ল হয়নে? হয়, এতিয়া এই প্ৰব্লেমটোৰ কাৰণে আপুনি কিবা এল'পেথিকৰ কিবা ট্ৰিটমেণ্ট কৰিছিল নেকি? বেলেগ কৰিছিলোঁ। ক'ত কৰিছিলে? মই গোলাঘাট কৰিছিলোঁ, তাৰপাছত ডিমাপুৰ গৈছিলোঁ। তাৰপৰা ডিমাপুৰৰ পৰা আকৌ এতিয়া বৰপথাৰ এনেকৈ ভাল নোহোৱা দেখি বৰপথাৰতো যাওঁ, তেনেকৈ কৰিছিলোঁ, কিন্তু ভাল নাপালোঁ। গোলাঘাট ক'ত কোনটো হস্পিটেলৰ নাম ক'ব পাৰিব নেকি? মই কুশল কোঁৱৰ হস্পিটেলতে কৰিছিলোঁ। তাৰপিছত ডিমাপুৰত কৰিছিলোঁ। কি 2 মাইল নে কি বুলি কয় জানো নামটো, তাতে গৈছিলোঁ মই এবাৰ যোৱাতে, ইমান নামটো নাজানো মানে। ঠিক আছে বাইদেউ, এই প্ৰব্লেমটোৰ কাৰণে আপুনি কিবা ভাল পোৱা নাছিলে মানে আগত ভাল পোৱা নাছিলোঁ। হয়, এতিয়া আমাৰ চিয়ন ফালৰ পৰা যিটো নেকি নিউট্ৰিশ্যন ছাপ্লিমেণ্ট দিয়া হৈছিলে, এই ছাপ্লিমেণ্টখিনি আপুনি কেইদিন আপুনি যোনটো দিছিলে, আপুনি কেইদিন খাই পেলাই মানে আপোনাৰ যোনটো চলিউশ্যন, আপোনাৰ যোনটো প্ৰব্লেম, আপোনাৰ যোনটো অসুখটো এতিয়া ভাল পাইছে? এইটো মই এসপ্তাহ খাই ভাল পাইছোঁ। এতিয়া মই প্ৰব্লেমটো বহুত কমেই পাইছোঁ। বিষবিলাক কমিছে, মাথা বিষো কমিছে, আৰু 2-এটা কামো কৰিব পাৰিছোঁ, উঠিব বহিব পাৰিছোঁ অলপ। হয়, মানে আপোনাৰ যোনটো 15 বছৰৰ যোনটো প্ৰব্লেম, আপুনি মানে এই সপ্তাহৰ ভিতৰতে কিছুমান মানে আপুনি ইম্প্ৰুভমেণ্ট পাইছে আৰু ন? হয়, এতিয়া আপুনি নিশ্চয় যদি এইটো আপোনাৰ 3 মাহ যদি ৰেগুলাৰ কৰি লয়, এতিয়া আপোনাৰ যোনটো প্ৰব্লেম পূৰা নাইকিয়া হৈ যাব, মানে পূৰা মানে আপুনি ভাল পাই যাব। এতিয়া ধন্যবাদ বাইদেউ। হয়, আপোনাৰ আমাৰ চিয়ন ফালৰ পৰা কি ছাপ্লিমেণ্ট দিয়া আছিলে এবাৰ দেখুৱাবচোন। এইটো দিছিলে। হয়, আমাৰ চিয়নৰ কি আছিলে, আপোনাৰ স্পাইৰনা আছিলে হয়নে? স্পাইৰনাটো আপোনাৰ প্ৰেছাৰৰ আছিলে, হাই প্ৰেছাৰৰ। তাৰপিছত আৰু কি দিছিলে দেখুৱাব। তাৰপিছত মেম'চাইন টেবলেট দিছিলে হয়নে? এতিয়া এইটো আছিলে আপোনাৰ নাৰ্ভৰ। তাৰপিছত এইটো কি আছিলে, চিয়নৰ কেলডি আপোনাৰ এইটো কেলছিয়ামৰ আছিলে। হয়, তাৰপিছত আপোনাৰ কি আছিলে, এক্টিভ জইণ্ট, আপোনাৰ যোনটো গাঁঠি বিষ বুলি কৈছিলে যে, সেইটোৱে আছিলে। তাৰপিছত চাৰিটাই হয়। ঠিক আছে বাইদেউ, ধন্যবাদ। ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।